অসমৰ যদি যিকোনো এখন বিহু সমিতি, যিকোনো এখন পূজা সমিতি, যিকোনো এখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়, দিল্লীৰ অসমীয়া মানুহখিনিয়ে যদি এই সিদ্ধাৰ্থ শৰ্মাক অনুৰোধ কৰিলেহেঁতেন যে আমাৰ এইবাৰ বাজেট কিছু কম আছে, জুবিন গাৰ্গক এজন মিউজিচিয়ানৰ সৈতে সংগীত পৰিৱেশন কৰিবলৈ লৈ আহক, দি ক'ব পাৰোঁ তেওঁ নস্যাৎ কৰিলেহেঁতেন, বেয়াকৈ ক'লেহেঁতেন, ওচৰ চাপিব নিদিলেহেঁতেন। শ্যাম কানু মহন্তৰ প্ৰতি এনেকুৱা কিয় হয়তোকি প্ৰীতি আছিল যে জুবিন গাৰ্গৰ স্তৰৰ এগৰাকী শিল্পীক মাত্ৰ এজন বাদ্যযন্ত্ৰীৰ সৈতে ছিংগাপুৰত পৰিৱেশন কৰিবলৈ গ'ল। এই শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিসকলে জুবিন গাৰ্গৰ জীৱনকালত তেওঁৰ বুকুতে থাকি কেঁকুৰাৰ দৰে খুলি খুলি খালে। চাওক, সকলোৰে যোৱা 20টা দিনত তেওঁ আমাৰ মাজত কায়িকভাৱে হেৰাই যোৱাৰ পাছৰে পৰা একেই অনুভৱ। প্ৰতিগৰাকী অসমীয়াই এই কথাই চিন্তা কৰিছোঁ যে বাতৰিটো মিছা হোৱাহেঁতেন, তেওঁ আমাৰ মাজত জীয়াই থকাহেঁতেন। শিল্পীগৰাকীৰ প্ৰতি আমাৰ অপৰিসীম শ্ৰদ্ধা আছে, কিন্তু শ্ৰদ্ধাঞ্জলি শব্দটো ক'বলৈ গৈ সকলোৰে জিভা কোচ খাইছে। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মানি ল'ব নোৱাৰা কথা, কিন্তু এইখিনি সময়ত আমাৰ হাতত উপায় এটাই আছে, জুবিন গাৰ্গৰ চিন্তা, চেতনা আৰু সৃষ্টিক আমি আগবঢ়াই লৈ যাব লাগিব। একে সময়তে প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিব লাগিব। এই ন্যায় কেৱল শিল্পীগৰাকীৰ বাবে নহয়, এই ন্যায় তেওঁৰ অবৰ্তমানত তেওঁ নোহোৱাৰ দুখটো লৈ চিৰদিন জীয়াই থাকিবলগীয়া লাখ লাখ অনুৰাগীৰ কাৰণেও, তেওঁৰ পৰিয়ালৰ কাৰণেও। সকলোৰে মনত দুটাই প্ৰশ্ন যে কিয় আৰু কেনেকৈ, এই প্ৰশ্ন দুটাৰ উত্তৰ আমি পাব লাগিব। এই শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁতৰ দৰে ব্যক্তিৰ বিৰুদ্ধে আমাৰ ক্ষোভ থকাটো স্বাভাৱিক। আপোনালোকে চাওক, সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ স্তৰৰ এগৰাকী শিল্পীক এজন মিউজিচিয়ান, এজন বাদ্যযন্ত্ৰীৰ লগত লৈ ছিংগাপুৰত অনুষ্ঠান পৰিৱেশন কৰিবলৈ লৈ গৈছে। এয়াই হৈছে তেওঁৰ পেছাদাৰী ব্যৱহাৰ, আৰু সেইকাৰণে তেওঁলোকে শাস্তি পাব লাগিব। একে সময়তে দুখন ছবিৰ পাৰ্থক্য দেখক। পাৰ্থক্য চাওক যে দিল্লীত থকা অসমীয়াসকলে প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত শোক প্ৰকাশ কৰি অসমৰ জাতীয় শোকৰ সৈতে চামিল হৈ ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে, কিন্তু তেওঁক ছিংগাপুৰত সাগৰৰ মাজলৈ ইয়টত লৈ গৈ পাৰ্টি কৰি তেওঁৰ মৃত্যুৰ সময়ত শেষ উশাহ বিচাৰি ককবকাই থকা অৱস্থাত হাঁহি খিকিন্দালি কৰি থকা ছিংগাপুৰৰ অসমীয়াকেইটা, তেওঁলোকে কিন্তু এইখিনি সময়ত তদন্তত সহায় কৰা নাই। অসমৰ মানুহে, লাখ লাখ অনুৰাগীয়ে জানিব বিচাৰিছে আমাৰ প্ৰাণৰ শিল্পীগৰাকী কিয় হেৰাই গ'ল, কেনেকৈ হেৰাই গ'ল, কাৰ গাফিলতিত হেৰাই গ'ল। এই তদন্তত সহযোগ নকৰি তেওঁলোকে প্ৰমাণ কৰিছে যে তেওঁলোকৰ অসম প্ৰেম নাই, তেওঁলোক আচলতে জাতীয় শত্ৰু। আৰু সেইকাৰণে আমি চৰকাৰখনক দাবী জনাব বিচাৰিছোঁ যে জাতীয় শত্ৰুসকলক অনুনয় বিনয় কৰাৰ দৰকাৰ নাই। দিল্লীত বিজেপিৰ চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয়, বিশ্বগুৰু বুলি কয়, সেই মানুহকেইটাক এতিয়ালৈকে চুচৰাই অসমলৈ টানি আনিব কিয় পৰা নাই, সেই প্ৰশ্নটোহে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগে। আমি বিচাৰোঁ সেই ইয়ট পাৰ্টি কৰিবলৈ যোৱা প্ৰতিজন অসমীয়াক জবাবদিহি কৰা হওক, তেওঁলোকক চুচৰাই অনা হওক, তদন্তৰ আওতালৈ অনা হওক, আৰু যিয়ে দোষী নহওক কিয় কঠোৰ শাস্তি দি প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিয়া হওক।